নমস্কাৰ, মই বুবু অসম। আপোনালোকে চাই আছে আছাম ব্লগাৰ বুবু, আৰু মই বৰ্তমান উপস্থিত আছোঁ আহঁতগুৰিৰ অঞ্চলৰ যি কপিলী নদী, সেই কপিলী নদীৰ পাৰত মাথাউৰিত আমি আছোঁ। আৰু আজি আমাৰ টমটম সন্থা, আহঁতগুৰিৰ যি টমটম সন্থা, সেই টমটম সন্থাৰ সকলো চালক, ই ৰিক্সা চালকসকল ওলাই আহিছে এটা প্ৰীতিভোজৰ বাবে, আৰু প্ৰীতিভোজৰ আয়োজন কৰা হৈছে আজি। আৰু বৰ্তমান আহি আমি উপস্থিত হৈছোঁহি মাথাউৰিৰ ওপৰত, আৰু খন্তেক সময়ৰ পিছতে আমাৰ যি প্ৰীতিভোজ, সেই প্ৰীতিভোজৰ বাবে আয়োজন চলিব, আৰু সকলোবিলাক ইয়াত উপস্থিত আছে। আৰু প্ৰতিখন ই ৰিক্সা মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। আৰু বুবু, আৰু এয়া সম্পূৰ্ণ ই ৰিক্সা আহি বৰ্তমান উপস্থিত হৈছোঁ ইয়াতে। আৰু এয়া আমাৰ ই সন্থাৰ যি ছেক্ৰেটাৰী ই ৰিক্সা সন্থাৰ ছেক্ৰেটাৰী হয়। প্ৰীতিভোজৰ বাবে তেওঁ